বিশ্বজুৰি এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে মহামাৰী কৰোনা ভাইৰাছে। ইতিমধ্যে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰক মৃত্যু উপত্যকা সদৃশ কৰি তুলিছে। এই ভয়ংকৰ কৰোনা ভাইৰাছে কুনজৰ দিছে ভাৰতবৰ্ষতো, আৰু যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি জাৰি কৰিছে লকডাউন ব্যৱস্থা। আৰু এই লকডাউন ব্যৱস্থা ভাৰতৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া লকডাউন ব্যৱস্থা। আৰু লকডাউনৰ আজি হৈছে তৃতীয়টো দিন। সমগ্ৰ ভাৰতবৰ্ষ স্তব্ধ হৈ পৰিছে। পিছ পৰি ৰোৱা নাই ৰাজ্যবাসীও। সমান্তৰালকৈ দৰং জিলাত লকডাউনৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে। এই দৃশ্য হৈছে দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীৰ। সমগ্ৰ বেছিমাৰীত দোকান পোহাৰ ব্যৱসায়ীসকলে বন্ধ কৰি ৰখা পৰিলক্ষিত হৈছে। আনকি বেছিমাৰী বজাৰৰ গাতে লাগি থকা ৩ নং চিকন মাটিৰ পথটোত অচিনাকি লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে স্থানীয় লোকে। দলগাঁৱৰ পৰা আশ্ৰানুল হকৰ ৰিপোৰ্ট, টাইমছ মিডিয়া 24।